নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল মই ববিতালৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ পেৰাৰ ভিডিঅ'। পাৰফেক্ট কাৰিকৰী ষ্টাইলত কেনেকৈ পেৰা বনাব পাৰি তাৰে আজি মেথড কিছুমান আপোনালোকৰ আগত দাঙি ধৰিছোঁ। এয়া চাওক, অতি সুন্দৰভাৱে পেৰাকেইটা হৈছে, ধুনীয়াকৈ হৈ উঠিছে। হোটেলত যেনেদৰে কাৰিকৰে পেৰা বনায় সেই মেথডটো মই শিকিব পালোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোত। এয়া মই কেৰাহী এখনত ½ লিটাৰ গাখীৰ লৈছোঁ। মই চিলভাৰৰ কেৰাহী লৈছোঁ। চিলভাৰৰ কেৰাহী ল'লে ভাল কাৰণে তাত মই অকণমান কেশৰ দি লৈছোঁ হেল্থিৰ কাৰণে। গাখীৰখিনি এতিয়া ধুনীয়াকৈ পগাব লাগিব ভালকৈ। যিসকলে পেৰা বনাবলৈ আগুৱাই আহে তেওঁলোকৰ হাতত কিন্তু কিছু সময়ৰ প্ৰয়োজন হয়, কাৰণ পেৰাটো খাবলৈ যিমান ভাল লাগে তাক বনাবলৈ কিন্তু বহুত তেনেদৰেই কষ্টও লাগে আৰু সময়ো যথেষ্টখিনি লাগে। যাৰ ধৈৰ্য আছে, যাৰ হাতত সময় আছে, সেইসকলেহে কিন্তু পেৰা বনাবলৈ সাজু হ'ব, কাৰণ পেৰাত ধৈৰ্য আৰু সময়ৰ বহুতেই প্ৰয়োজন। দৌৰা-দৌৰি বা লৰালৰিত পেৰা কিন্তু ভাল নহ'বও পাৰে। সেয়েহে যিসকলে পেৰা বনাম বুলি ভাবি আছে তেওঁলোকে অকণমান সময় হাতত ল'ব লাগিব আৰু অলপ ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। মই গাখীৰখিনি পগাই আছোঁ ভালকৈ আৰু এইখিনি ঘনাই ঘনাই লৰাব লাগিব। পেৰা বনালে হাতৰ বিষ উঠি যায়, তথাপিতো ঘনাই ঘনাই লৰাবই লাগিব। কিবা এটা খাবলৈ হ'লে, ভাল বস্তু এটা পাবলৈ হ'লে অকণমান কষ্ট কৰাৰো প্ৰয়োজন থাকে দিয়কচোন। যিসকলে মোৰ ভিডিঅ'লৈ প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰে আৰু লাইক কৰি যায়। এয়া মই এতিয়া চেনি দিম। চেনিখিনি মই আধা লিটাৰৰ জোখত 4 চামুচ লৈছোঁ পেৰাৰ কাৰণে, কাৰণ পেৰা বুলি ক'লে অলপ মিঠা হ'লে ভাল লাগে, মিঠাই আহে মনলৈ। গাখীৰখিনি পাক উঠিছে, সুন্দৰ কালাৰ এটা উঠিছে। কাষত যে এইবোৰ লাগিছে সেইবোৰ ধুনীয়াকৈ দিব লাগিব, লৰাই থাকিব লাগিব, ঘনাই ঘনাই লৰাই থাকিব লাগিব। 1 ছেকেণ্ডৰ কাৰণে আপুনি হাত এৰাব নোৱাৰে। সেয়েহে কৈছোঁ ধৈৰ্যৰ বহুতেই প্ৰয়োজন আছে পেৰা বনাবলৈ। এয়া ফুট এটা উঠিছে, ঘনাই এতিয়া লৰাই থাকিব লাগিব। হোটেলত যিদৰে কাৰিকৰসকলে যিদৰে বনায় পেৰা, মই ঠিক তেনেদৰেই অকণমানো ইফাল সিফাল কৰা নাই, ঠিক তেনেদৰেই মই মেথডটো আপোনালোকৰ আগত দাঙি ধৰিছোঁ। যিসকলে নতুনকৈ পেৰা বনাব ওলাইছে তেওঁলোকৰ বাবেও এই ভিডিঅ'টোৱে যথেষ্টখিনি উৎসাহ দিব। সেইকাৰণেই কৈছোঁ ভিডিঅ'টো কোনো অকণমানো কাট কুট নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব, তেতিয়াহে হয়তো এটা পাৰফেক্ট পেৰাৰ ৰেচিপি লৈ আপোনালোকে পাব, মানে
পাৰফেক্ট পেৰা বনাবলৈ পাৰিব। ঘনাই ঘনাই হাত লাই থাকিব লাগিব। মই কৈছোৱেই। মোৰ এই ভিডিঅ'টো নতুন পেৰা বনোৱা লোকসকলে যেতিয়া চাব নিশ্চয় পাৰিব। এনেদৰে বনাবচোন আপোনালোকেও। কাষৰবোৰ ধুনীয়াকৈ দিব লাগিব। গাখীৰখিনি যিমান ডাঠ হয় সিমানেই আচলতে পেৰাটো সুন্দৰ ভাৱত হয়। মই সেইকাৰণে কালিৰে থৈ দিয়া গাখীৰখিনিৰে পেৰা বনাইছোঁ। পাৰিলে সেইখিনি গাখীৰ ৩-৪বাৰ উতলাই থাকিব লাগে। উতলাই উতলাই যেতিয়া ডাঠ হৈ যায় সেই গাখীৰখিনিৰে পেৰা বনাবলৈ বহুত সুবিধা হয়। কালাৰটো আহিছে ধুনীয়াকৈ। লৰাই থাকিব লাগিব, তলত লাগিব দিব নোৱাৰিব। দেখিছে বস্তুটো ডাঠ হৈ আহিছে। বনাই চাবচোন আপোনালোকে, অতি সহজ। জানিলে সহজ, কিন্তু সময় আৰু ধৈৰ্য অলপ লাগে। মই বাৰে বাৰে কৈ আছোঁ সেই কথাটো। বজাৰত কিনি খোৱাতকৈ নিজৰ হাতেৰে নিজে ঘৰতে ফ্ৰেছ বস্তুৰে, ফ্ৰেছ গাখীৰেৰে পেৰা বনাই খালে তাৰ মজাই বেলেগ। হোটেলৰ পৰা কিনি খোৱাতকৈ নিজে বনাই খাবলৈ চেষ্টা কৰিবচোন। লৰাই থাকিব লাগিব ঘনাই। মই কিন্তু জুইটো এবাৰ যদি কমাই দিওঁ এবাৰ বঢ়াই দিওঁ, তেনেকেই গোটেই ভিডিঅ'টোতেই কৰি আছোঁ মই প্ৰথমৰ পৰাই। কাৰণ গাখীৰৰ কথা। এতিয়া মই জুইটো একেবাৰে কম কৰি দিছোঁ, কাৰণ তলত লাগিব দিব নালাগে। হৈছে আৰু অকণমান লাগিব, বস্তুটো আঠা আঠি হ'ব লাগিব। পেৰা বনাওঁতে এইখিনি অকণমান সঠিকভাৱে বাকীখিনি হৈ যাব আৰু অকণমান লাগিব। মই জুইটো কমাই দিওঁ আৰু অকণমান। এনেকৈ ঘনাই ঘনাই লৰাই থাকিব লাগিব। ভিডিঅ'টো অকণমানো কাট-কুট নকৰাকৈ চালে নিশ্চয় আপোনালোকে এটা পাৰফেক্ট পেৰা বনাবলৈ পাৰিব। প্ৰায় আৰু অকণমান
লাগি গৈছে দেখিছেনে মানে বস্তুখিনি হৈ আহিছে ক্ৰমান্বয়ে হাত বিষাই যায় তথাপিতো দৌৰাবতো লাগিবই কিবা এটা ভাল বস্তু খাবলৈ হ'লে এইখিনিতো কষ্ট কৰিবই লাগিব নিজেই গম পাব এইখিনি কৰি থাকিলে পিটো জোখত ৰাখিব লাগে বাছ এইখিনি মই থালি এখনত উলিয়াই ৰাখিলোঁ অকণমান ঠাণ্ডা হ'ব দিব লাগিব মই হোটেলত কাৰিকৰসকলক দেখিছোঁ তেওঁলোকে গৰমে গৰমে বনায় কিন্তু এইখিনি বহুত গৰম হৈ থাকে মই নোৱাৰোঁ ইমান গৰমে বনাবলৈ চ' মই 5 মিনিটমান অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ এতিয়া মই লাড়ু বনাম এটা জোখ কৰি আপোনালোকৰ ইচ্ছা যেনেকৈ যিটো জোখত বনাব ইচ্ছা কৰে আৰু নিজৰ নিজৰ ষ্টাইলত শ্বেপ দিব পাৰে কিন্তু মই যেনেকৈ পেৰাত কিনি আমি খাওঁ সেই ষ্টাইলতে বনাম চিম্পল ষ্টাইল এনেকৈ মই ৰাউণ্ড শ্বেপত বনাই লৈছোঁ প্ৰথমতে এনেকৈ গোল কৰি কৰি বনাই যাব লাগিব এয়া দেখিছে মই কেইটামান বনাই দেখালোঁ আপোনালোকক এইখিনিতে শ্বেপ দিবৰ কাৰণে জাষ্ট আঙুলিটো বহাই বহাই দি গ'লে হ'ল মই এইখিনি দেখাবলৈ নহ'ল আপোনালোকক জাষ্ট লাড়ুকেইটাৰ ওপৰত আঙুলি এটা দবাই দিলেই হ'ল এয়া দেখিছে এইটোৱেই শ্বেপ হৈ গ'ল পেৰাৰ কাষতে তিনিটা মই তাৰেই যিখিনি পেৰা বনাই অকণমান ৰখিছিলে সেইখিনিৰে মই সেইটো নতুন এটা শ্বেপ দিবলৈ ডেকৰেশ্যনৰ কাৰণে সেইখিনি কৰিলোঁ তেনেকুৱা ষ্টাইলতো কৰিব পাৰে পেৰা কিন্তু পেৰা বুলি ক'লে সাধাৰণতে এই ষ্টাইলটোৱে চিম্পল ষ্টাইলটোৱে মনলৈ আহে হয়নে দেখিছে অতি সুন্দৰভাৱে কালাৰ আহিছে আপোনালোকে ঘৰত ট্ৰাই কৰিবচোন আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ